হেল্ল', কি খবৰ আপোনালোকৰ? সকলোৰে ভালে চাগে? ময়ো আপোনালোকৰ আশীৰ্বাদত ভালে আছোঁ। মই সকলোকে মোৰ নতুন অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ বাবে অন্য এটা ৰেচিপি ভিডিঅ' আগবঢ়াইছোঁ। আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই কেনেকুৱা পায় নাজানো। মই ভালদৰে ভিডিঅ'বোৰ বনাবলৈ চেষ্টা কৰিছোঁ। যদি মোৰ কিবা ভুল হয়, কথা কোৱাত ভুল হয়, তেতিয়াহ'লে আপোনালোকে মোক ক্ষমা কৰি দিব। আজি মই ভেদাইলতাৰ সৈতে শিঙি মাছ আৰু গৰৈ মাছৰ জোল বনাম বুলি ভাবিছোঁ। তেতিয়াহ'লে আজি ৰেচিপি ভিডিঅ'টো আৰম্ভ কৰোঁ। মই এই ভেদাইলতাৰ ৰেচিপিটো কালি ৰাতিৰ সাজৰ বাবে বনাইছিলোঁ। ভাবিলোঁ আপোনালোককো শ্বেয়াৰ কৰি দিওঁ। আপোনালোকেও খাই চাব, খাই কেনেকুৱা লাগে মোক জনাব। ভেদাইলতা আৰু নৰসিংহ পাত মই মিক্সিত পিচি লৈছোঁ। ইফালে শিঙি মাছ আৰু গৰৈচিকা মাছ ফ্ৰাই কৰি লৈছোঁ। অলপ কণ বিলাহী, পিঁয়াজ আৰু জলকীয়া। ইয়াত মই আদা আৰু নহৰু ব্যৱহাৰ কৰা নাই, আপোনালোকে ব্যৱহাৰ কৰিব পাৰে। তেল গৰম হৈছে, এতিয়া মই ইয়াত পিঁয়াজখিনি দি দিছোঁ জলকীয়া। এতিয়া মই এইখিনি অলপ ৰঙচুৱা হোৱালৈকে ভাজি ল'ম। মই ইয়াত কোনো ধৰণৰ মছলা ব্যৱহাৰ কৰা নাই। মাছখিনি ৰঙচুৱা হৈ গ'ল, এতিয়া মই কুটি লোৱা কণ বিলাহী দি দিছোঁ। আপোনালোকে ডাঙৰ বিলাহীও দিব পাৰে। মোৰ ওচৰত ডাঙৰ বিলাহী নাছিলে, সেইকাৰণে সৰু বিলাহীয়ে মই দি দিছোঁ। অলপ হালধি, সোৱাদ অনুসৰি নিমখ। মই ইয়াত নিমখ বেছি দিয়া নাই, কাৰণ মাছ ভাজোঁতে মই নিমখ দি লৈছিলোঁ। বিলাহীখিনি গলি যোৱালৈকে মই ভাজি ল'লোঁ। এতিয়া মই ইয়াত পিচি লোৱা ভেদাইলতাখিনি দি দিছোঁ। এতিয়া এইখিনি অলপ টাইম ভাজি ল'ব লাগিব। যেতিয়ালৈকে ভেদাইলতাৰ পৰা তেলখিনি ছেপাৰেট হৈ নাযায়, তেতিয়ালৈকে ভাজি থাকিব লাগিব। কিনাৰৰ পৰা তেল ওলাবলৈ আৰম্ভ কৰিছে। এতিয়া মই ইয়াত মাছখিনি দি দিম, যাতে ইয়াৰ তেলখিনি মাছখিনিত সোমাই যায়। লাহে লাহে লৰাব, যাতে মাছকেইডোখৰ ভাঙি নাযায়। ইয়াত উতলাই লোৱা গৰম পানী দি দিছোঁ। এতিয়া মই এইখিনি উতল অহালৈকে ঢাকি দিম। এইফালে মাছৰ সৈতে বনোৱা ভেদাইলতাৰ জোল ৰেডি হৈ গ'ল। এইফালে গাজ টেঙাৰ সৈতে মায়ে পুঠি মাছ বনাইছিলে। ৰাতিৰ সাজ ৰেডি। এইফালে বাঁহৰ গাজৰ সৈতে পুঠি মাছ, গৰৈচিকা মাছ আৰু শিঙি মাছৰ সৈতে ভেদাইলতা, এইফালে ভাত। তেতিয়াহ'লে খাই লওঁ। আপোনালোকে এই ৰেচিপিটো এবাৰ ট্ৰাই কৰি চাব। মই খাই বহুত টেষ্টি পালোঁ, সেইবাবে আপোনালোকক বাবে আগবঢ়াই দিলোঁ। তেতিয়াহ'লে আজিলৈ বাই বাই।